guys, welcome back to my new vlog. কি হ'ব আপোনালোকৰ আশা কৰোঁ সবৰে ভালে আৰু আজি ভাবিছোঁ দেৱালী যেতে আপোনালোকক দেখাওঁ ভিডিও এটা বনাই দিওঁ সেইবে বহুত দিনৰ ভিডিও বনা নাই বহুত এলেহুৱা হৈ গৈছে ভিডিও বনাম বুলি ভাবো কিন্তু কি হক লৈ বনাম কি তাকে ভাবি নাপাওঁ আপোনালোকে জনাবচোন কি লৈ পেলাই ভিডিও বনালে মই ভাল হ'ব তো আজি ভিডিওটো চাই যাওক আপোনালোকক দেখাই যাম কি কৰোঁ আমাৰ লাইট লগা কাম চলি আছে মই এতিয়া আহিছোঁ মাহঁতৰ ঘৰলৈ এয়া চব বাইটেৰিকে লাইট লগাই আছে আপোনালোকক দেখাম বাৰু সম্পূৰ্ণকৈ ৰাতি এতিয়া অলপমান দেখাই দিছোঁ আৰু এনেকৈ ওপৰে যিহেতু এতিয়া ভালকৈ জ্বলোৱাও নাই এতিয়া আমাৰ কানেকশ্যন কৰিহে আছে এইফালে আৰু এইফালে আমাৰ ইয়া বম ৰ'দত দি ধৰিছে ধুনীয়াকৈ ৰাতি ফুটাবৰ কাৰণে আৰু এইফালে ৰাঙনিৰ কাৰণে ইয়াৰ কালাৰবোৰ অলপমান ৰদাই দিছে আৰু ইয়াৰ লাইট ধুনীয়াকৈ লগাই আছে ভাইটিয়ে আৰু এইফালে আমাৰ এইটো পপি ধুনীয়াকৈ এয়া আছে চাই দিয়া এইফালে হাই কৰি দিয়া ৰিলচ বনাই আছে ধুনীয়াকৈ একো ক'বই নোৱাৰে মই একেবাৰে ইয়াৰ ক'লা কৰি পেলাইছোঁ ইমান গৰম দৌৰাই আছে এবাৰ দুবাৰ নহয় চাৰিবাৰমান বনাইছে এয়া আমি এতিয়া যাওঁ ভাত পানী খাই এতিয়া ওলাইছোঁ যাবলৈ আকৌ যিহেতু ওচৰতে হৈ অহা যোৱা কৰি থাকোঁ আকৌ আহিম সন্ধিয়াকৈ আৰু এতিয়া আমি অকণমান ওলাই আহিছোঁ এয়া বজাৰলৈ বুলি যিহেতু অলপমান সৰু সুৰা বস্তু কিনিব আছে অকণমান ভাবিলোঁ বজাৰখনো চাই যাওঁ কি কিনো ওলাইছে আৰু এইবোৰ ওলাইছে কালাৰিং লাইট আৰু ঘৰ আহি পেলাই এয়া লাগিছোঁ লৰালৈকে চাকি বন্তি ঠিক কৰি আছোঁ যিহেতু আজি কমকৈ জ্বলাম কালিৰ কাৰণে ইয়াত ধৰিছোঁ আৰু আজি যিহেতু কালি পূজা সেইকাৰণে অলপ কমাই জ্বলাওঁ কাইলৈ অলপ দেৰিকৈ জ্বলাই দিম আৰু এইফালে এয়া ৰাংগলীটো বনাইছোঁ কেনেকুৱা লাগিছে বাৰু প্লিজ কমেণ্ট কৰি জনাবচোন আমাৰ ফাইনেলি একদম ৰাংগলী ৰেডি দুজনীয়ে মিলি পেলাই বনাই দিলোঁ আৰু নাজানো কেনেকুৱা লাগিছে আপোনালোকে জনাব আজি যিহেতু কমাই জ্বলাইছোঁ আৰু চাকি যিহেতু কাইলৈ হয় দেৱালী ইয়াত আৰু এয়া আমাৰ চাকি বন্তি জ্বলাই হৈ গ'ল দুজনীয়ে জ্বলাই দিলোঁ ধুনীয়াকৈ মিলি পেলাই আৰু এয়াই আমাৰ সৰু ঘৰখন বাৰু কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব আৰু এতিয়া ওলাইছোঁ এয়া মাহঁতৰ ঘৰলৈ বুলি যাবলৈ আৰু এতিয়া গৈ আছোঁ এয়া মাহঁতৰ ঘৰলৈ বুলি এয়া চাওকচোন চবৰে ঘৰে লাইট বহুত ধুনীয়া লাগিছে হয়নে ভাবিলোঁ আপোনালোকক অকণ দেখাই দিম আৰু আহি পেলাই দেখালোঁ এয়া ভণ্টি ৰাংগলীটো কেনেকুৱা লাগিছে বাৰু মোকো বহুত বেছি ভাল লাগিছে নহয় জানো আৰু এয়া আমাৰ মৰমৰ ঘৰখন মানে আমাৰ মাহঁতৰ ঘৰখন ইয়াৰ দিনততো আপোনালোকক দেখাইছিলোঁৱেই আৰু ইয়াৰ ৰাতি মানে সন্ধিয়াৰ সময়খিনি চব লাইট গুগল কানেকশ্যন ইয়াৰ চবেই ফটো উঠি আছে মাটিওতে আৰু ইয়াৰ পৰা আপোনালোকক দেখাই দিছোঁ অকণমান কেনেকুৱা লাগিছে বাৰু প্লিজ কমেণ্ট কৰি জনাবচোন আৰু এতিয়া আমি অকণ ওলাই আহিছোঁ ইয়াৰ ওচৰতে লালমাটি বুলি কয় এইফালে বহুত ধুনীয়া কালী পূজা হয় আৰু এইফালে এয়া আমাৰ ভণ্টি ফটো উঠাই লাগে বোলে একে ধুনীয়াকৈ বহি লৈছে আৰু এইফালে লাইট চাওকচোন বহুত ধুনীয়া চবফালে লাইট আমি গৈ আছোঁ গাইছ হাই গাইছ এয়া আমি অকণ ওলাই আহিছোঁ অকণ ফুৰিবলৈ তাৰপিছতে এয়া মোৰ অৱস্থা বেয়া আছে একদম চিংগল আহি থাকোঁতে যিয়ে স্পীডত খোজকাঢ়িছে আমি ফুৰি চাকি আহিছোঁ এতিয়া ভাবিছোঁ বহুত ভোক লাগিছে এটা ৰোল খাই লওঁ আৰু এইফালে আহি পেলাই ইয়াৰ ঘৰত পাই বনাই দিছে গাহৰি মাংস আৰু এইফালে দালি সেনেকৈ ভাতটো খাই লওঁ আৰু আমি এতিয়া আহি আছোঁ ঘৰলৈ বুলি মানে মোৰ ঘৰলৈ বহুত দিনবোৰ আহি থাকোঁতে প্ৰায় 12টামান বাজিয়ে গ'ল এয়া আমি গৈ আছোঁ ঘৰলৈ আৰু আহিয়ে আমি লাগিছোঁ এয়া বম ফুটাবলৈ ৰাতি 12টা বজাত বম ফুটাই আছোঁ এয়া আমি তিনিটা মিলি পেলাই চবেই আৰু আজি হ'ল নেক্সট ডে এয়া আজি এটা বনাইছোঁ বেলেগ ৰাংগলী কেনেকুৱা লাগিছে বাৰু জনাবচোন কমেণ্ট কৰি আৰু এইফালে এয়া ভিডিঅ' কৰি দিছে মোক এয়া ভাই বোৱাৰীয়ে ধুনীয়াকৈ তাই মোৰ ৰাংগলীটো বনাই থাকোঁতে ভিডিঅ' কৰিলে আপোনালোককো দেখাইছোঁ আপোনালোকে চাই যাওক আৰু কি কৰোঁ
আৰু ফাইনেলি ৰংগলীটো হ'লগৈ ৰাতি দেখাই দিছোঁ ধুনীয়াকৈ চাকি বন্তি জ্বলাই দিলোঁ আৰু কলগছতো এইফালে ধুনীয়াকৈ চাকি জ্বলাই দিলোঁ এনেকুৱা লাগিছে বাৰু যিহেতু আমাৰ এখন গাঁও হয় ইয়াতে চবেই চাকিয়ে জ্বলায় বেছিভাগ সেইকাৰণে আমিও চাকিয়ে জ্বলাইছোঁ আৰু আজি হ'ল নেক্সট ডে আৰু এতিয়া যাওঁ আজিও অকণমান এনেকৈ ওলাই যাম আৰু ইয়াৰ ঘৰত চাকি বন্তি জ্বলাই পেলাই এতিয়া আমি ওলাইছোঁ অকণমান ইয়াৰ টাউনলৈ বুলি অকণ ফুৰি আহোঁগৈ আৰু ইয়াৰ চাওকচোন আমাৰ গাঁওখন এনেকুৱা লাগিছে বাৰু আৰু এতিয়া অকণমান ওলাই আহিছোঁ ইয়াত টাউনলৈ বুলি অকণমান ফুৰিবলৈ আৰু এতিয়া আহিছোঁ ইয়াত কালি মন্দিৰত চাকি জ্বলাবলৈ যিহেতু আজি সোমবাৰ মোৰ ব্ৰতৰ দিন হয় ভাবিছোঁ ইয়াতে চাকি ধুনীয়াকৈ জ্বলাই দিওঁ চাকি জ্বলালোঁ ইয়াত ধূপ জ্বলাই আছিলোঁ অকণমান ভিডিঅ' কৰি থৈছিলে ফুটাইছোঁ এয়া বম ফুটাব আৰম্ভ কৰিলোঁ আৰু আমি আহি পাওঁতে দেৰি হৈ গ'ল এয়া চাকিলৈকে নুমায়ে থাকিলেগৈ এয়া আমি চবেই আহিছোঁ আৰু একেলগে মিলি বম Ini yang kita lagi dah. Oh itu dia. এয়া আমি বম চম ফুটাই আছোঁ একদম ধুনীয়াকৈ আজি কেইটালৈকে ফুটাও ঠিক নাই আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদিহে ভাল লাগিলে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ বাই বাই আৰু বহুতে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে আৰু লাইকো নকৰে বেয়া লাগে আৰু লাইক কৰিলে ভাল পাওঁ আৰু থেংক ইউ অল